Hi guys, চাওক ই এটা পেন ড্ৰাইভ অৰ্থাৎ এটা মেমৰি কাৰ্ড তো আপোনালোকে তো সৰু মেমৰি কাৰ্ড দেখিছে দেখাত কেনেকুৱা আৰু হিয়াক মই আপোনালোকৰ ওচৰত এক্সপ'জ কৰাইও দেখাইছিলো মানে মেমৰি কাৰ্ড এখনৰ ভিতৰত কি আছে সেইটো বস্তু আপোনালোকক দেখুৱাইছিলো যদি আপোনালোকে এতিয়ালৈকে দেখা নাই এই সৰু মেমৰি কাৰ্ডৰ ভিতৰত কি থাকে এই ডেসক্ৰিপচনত থাকিব লিংকটো আপোনালোকে চাই ল'ব যে মেমৰি কাৰ্ডৰ ভিতৰত কি থাকে একচুয়ালি দেখাত কেনেকুৱা ইমান সৰু কাৰ্ডৰ ভিতৰত ইমান ডাটা কেনেকৈ থাকে ইমান ভিডিঅ' ফাইল ফটো ৰাখিব পাৰে তো ইমান বস্তু ইমান সৰু টিকুটমান বস্তুৰ ভিতৰত কেনেকৈ থাকে সেই ভিডিঅ'টো চাওক গম পাব আৰু ইয়া চাওক আজিও সেম এটা মোৰ লগত মেমৰি কাৰ্ড আছে পেন ড্ৰাইভ আছে ইয়া চাওক একেই হয় এটো সৰু এটো ডাঙৰ তো এই পেন ড্ৰাইভৰ ভিতৰত কি থাকে সো যদি আপোনালোকে নাজানে কেতিয়াও এই ভিডিঅ'টো চাওক সকলোখিনি গম পাব তো বলক ইয়াক আমি প্ৰথমতে ভাঙি চিঙি চাওঁ যে এৰ ভিতৰত আছে কি দেখাত কেনেকুৱা ই তো বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰিম প্ৰথমতে আপোনালোকে দেখা পাইছে ইয়াত এটা প্লাষ্টিকৰ কেছ আছে ইয়াতে লিখা আছে চাওক মেড ইন মালয়েছিয়া আৰু ইয়াতে কিছুমান SD card আৰু কিবা কিবি নাম্বাৰ লিখা আছে আৰু ই 16 GB হয় ইয়া দেখিবলৈ পাইছে সো যি কি নহওক প্ৰথমতে আমি ইয়া খুলি চাও আৰু গাইস ই এটা ভাল মেমৰি কাৰ্ড হয় ওয়াৰ্কিং কন্ডিশনত আছে আপোনালোকে যদি চাব বিচাৰে মই দেখাই দিও ইয়া চাও এইটো চাব আপোনালোকে এই যে পেন ড্ৰাইভটো মই এতিয়া ইয়াতে লগাই দিম ইয়া চাওক এইটো লগাই দিলো আৰু ইয়াতে চাওক ইয়া আমাৰ পেন ড্ৰাইভটো খুলি গলে ইয়াতে বহুত ফাইলও আছে চাওক বহুত কিবা কিবি সং আৰু কিবা কিবি আছে সো এটা এক্টিভ পেন ড্ৰাইভ তো দেখা পালে আপোনালোকে এই মেমৰি কাৰ্ডটো ওয়াৰ্কিং কন্ডিশনত আছে অৰ্থাৎ এনেকুৱা এটা যদি মেমৰি কাৰ্ড কিনিব যায় 500 পৰা 600 টকাৰ প্ৰয়োজন হ'ব সো এইখিনি টকা মই আজি নষ্ট কৰিবলৈ গৈ আছো জাস্ট বিকজ আপোনালোকক দেখুৱাম যে ইয়াৰ ভিতৰত কি থাকে সো ফাৰ্স্ট এটো আমাৰ প্ৰথমৰ প্লাষ্টিকৰ কেছটো ৰিমুভ কৰিব লাগিব গাইস কেতিয়াও নেদেখা বস্তু আপোনালোকে দেখিবলৈ পাই আছে এই ভিডিঅ'ৰ যোগেদি তো চেনেলটো সাবস্ক্ৰাইব কৰিবই লাগিব প্লিজ সাবস্ক্ৰাইব কৰি দিব তো বাস ইয়া খুলি গল ইয়া দুটা কেচিং চাওক প্ৰথমতে আপোনালোকে এনেকুৱা এখন সাৰ্কিট দেখিবলৈ পাব ইয়া চাওক সেম ইয়াতে চাওক এখন চিপ লগোৱা আছে এইখনে হল মেমৰি কাৰ্ড আৰু ইয়াতে ওয়্যাৰিং কৰোৱা আছে এটো যেটো ইয়াতে পেন ড্ৰাইভ মানে ইয়াতে অ্যাটাচ কৰা থাকে মেমৰি কাৰ্ডৰ দৰে এখন সৰু টিকুটমান যি মেমৰি কাৰ্ড দেখা পাই আছে সেম এনেকুৱা এখন চিপ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আৰু পিছফালে এটা চিপ লগোৱা আছে মেইন চিপ হল আমাৰ এইখন তো বলক এইটোৱে আমি এতিয়া ভাঙি চাও যে ইয়াৰ ভিতৰত কি আছে ইয়া চাওক আপোনালোকে এনেকুৱা এখন চিপ দেখিবলৈ পাব আৰু এইফালে এনেকুৱা এখন চিপ দেখিবলৈ পাব তো আমি এই চিপখন ভাঙিবলৈ গৈ আছো হা গাইস স্কিপ হৈ গল ক্যামেৰা পজিশনটো দেখাই নাছিলো ঠিক নহক আৰু এবাৰ ভাঙি দেখাইছো জাস্ট ওয়্যাৰিং মেমৰি কাৰ্ডৰ পিছফালে আপোনালোকে যেনেকৈ দেখা পাব এনেকুৱা ভাজ কিবা ওয়্যাৰিং ইয়াতো এইটো ভাঙিলেও সেম তেনেকুৱা ওয়্যাৰিং দেখিবলৈ পোৱা যায় কাৰণ এইখনে আমাৰ মেইন চিপখন সো বেলেগ একো নাই জাস্ট ভিতৰত ওয়্যাৰিং দেখা পাই আছে আপোনালোকে তো এয়া গাইস পেন ড্ৰাইভ এখনৰ ভিতৰতে এআই দেখিবলৈ পাব আপোনালোকে যিমান ডাঙৰে পেন ড্ৰাইভ নহয় যিয়ে পেন ড্ৰাইভ নহওক এইখিনি বস্তুৱে দেখিবলৈ পাব তো গাইস দেখা পালে আপোনালোকে মেমৰি কাৰ্ড এখনৰ ভিতৰত কি থাকে সো কেনেকুৱা লাগিছে ভিডিঅ'টো মোক কমেন্ট কৰি জনাব আৰু এটাই কথা আপোনালোকক বাৰে বাৰে ৰিকুৱেষ্ট কৰো যে যদি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পায় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো আজিলৈ মানে নেক্সট আকৌ লগ পাইছো এটা ইন্টাৰেষ্টিং টপিকৰ ভিতৰত